ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি দশম শ্ৰেণীৰ প্ৰথম পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আলোচনা কৰি আছিলোঁ তাত আমি কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ যে ৰাসায়নিক বিক্ৰিয়াৰ যিসমূহ প্ৰকাৰ আছিলে আমি ইতিমধ্যে তিনিটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰা হৈ গ'ল সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া আৰু অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আজি এইটো ভিডিঅ'ত আমি চতুৰ্থ প্ৰকাৰটো চাওঁ দ্বি অপসৰণ বিক্ৰিয়া ঠিক আছে আমি এটা কাৰ্যকলাপৰ সহায়ত এইটো বিষয়ে আমি জানিব চেষ্টা কৰিম আমি দুটা পৰীক্ষা নল ল'ম ঠিক আছে এটা পৰীক্ষা নল এইটো আৰু এটা পৰীক্ষা নল হ'ল এইটো এতিয়া এই যেটো প্ৰথম পৰীক্ষা নল আছে ইয়াত আমি 3 ml আমি ইয়াত কি ল'ম 3 ml 3 ml আমি সোডিয়াম সালফেট ল'ম আমি ল'ম সোডিয়াম সালফেট ঠিক আছে সোডিয়াম সালফেট এটো আমি ইয়াত বাকি ললো তাৰ পিছত এটো যেটো আমাৰ পৰীক্ষা নল আছে ইয়াতো আমি কি কৰিম 3 ml ল'ম 3 ml ল'ম আমি বেৰিয়াম ক্লোৰাইড BaCl2 ঠিক আছে আমি দুটা পৰীক্ষা নলত 3 ml এটো ললো সোডিয়াম সালফেট আৰু এটো ললো কি বেৰিয়াম ক্লোৰাইড এটা আমি কি কৰিম এই সোডিয়াম সালফেট আৰু এই বেৰিয়াম ক্লোৰাইডৰ যেটো আমাৰ পৰীক্ষা নল আছে এটো আমি ইয়াত কি কৰি দিম বাকি দিম ঠিক আছে বাকি দিলে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড একেলগ হৈ যাব একেলগ হৈ কি সংঘটিত কৰিব এটা বিক্ৰিয়া সংঘটিত কৰিব আৰু ইহত দুইটা বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব চাবা ইয়াত কি হ'ব বেৰিয়াম সালফেট উৎপন্ন হ'ব তাৰ লগতে কি উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড ঠিক আছে ইয়াত কি হৈছে চাবা এই সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডত দুইটা বিক্ৰিয়া ঘটি ইয়াত বেৰিয়াম সালফেট আৰু যে সোডিয়াম ক্লোৰাইড গঠন হৈছে ইয়াত আয়নৰ বিনিময় হৈছে ঠিক আছে ইয়াত SO4 2- আৰু SO4 2+ ৰ মাজত কি হৈছে বিক্ৰিয়া ঘটি এই অদ্ৰাব্য বেৰিয়াম সালফেট গঠন হৈছে আৰু ই এটা বগা অধক্ষেপ ইয়াত আমাৰ কি হ'ব অধক্ষেপ মানে কি ইয়াত যিবোৰ ইয়াত আমাৰ মিক্স নহয় ইয়াত তলত বহি যাব এটো হৈছে অধক্ষেপ এই বেৰিয়াম সালফেটটো কেনেকুৱা ধৰণৰ ৰঙৰ বগা ৰঙৰ আৰু এটো কি এটা অধক্ষেপৰ সৃষ্টি কৰিছে এটা আমি ইয়াত কি দেখিলো যে সোডিয়াম সালফেটৰ লগত যেটা আমি বেৰিয়াম ক্লোৰাইড আমি সংযোগ কৰিলো বা একেলগ কৰালো তেতিয়া কি হ'ল যে বগা ৰঙৰ কিছুমান অধক্ষেপৰ সৃষ্টি হ'ল হেতু হৈছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড এটা লৱণৰ সৃষ্টি হ'ল ঠিক আছে এতিয়া আমি দ্বি অপসৰণ বিক্ৰিয়াৰ যদি আমি সংজ্ঞা দিব যাওঁ কি বুলি দিম যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক দুটাৰ মাজত আয়ন বিনিময়ৰে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি নতুন বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন কৰে তাকে দ্বি অপসৰণ বিক্ৰিয়া বোলে এতিয়া আমি ইয়াত আৰু এটা কি দেখিলো যে ইয়াত কি হৈছে অধক্ষেপ উৎপন্ন হৈছে হয়নে ইয়াত বগা অধক্ষেপ হৈছিল না বেৰিয়াম সালফেট এতিয়া আমি এনেকৈ এটা আমি ক'ব পাৰো যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপৰ সৃষ্টি হয় সেইবোৰক কি বুলি কোৱা হয় অধক্ষেপণ বিক্ৰিয়া ঠিক আছে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপৰ সৃষ্টি হয় সেইবোৰক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া মই নোটসমূহ বাৰু তোমালোকক হোৱাটছএপ গ্ৰুপত দি দিম এটো কোৱা হৈছে অধক্ষেপণ বিক্ৰিয়া ঠিক আছে আৰু এটা উদাহৰণ চাওঁ আমি পোন প্ৰথমে যেতিয়া আমি সমতুল কৰিব শিকিছিলো তাৰ আগতে আমাৰ যেটো পৃষ্ঠা নম্বৰ 2ত আমি এটা বিক্ৰিয়া পাইছিলো তাত আমাৰ এটা কাৰ্যকলাপ আছিল তাত কি কৈছিলে লেড নাইট্ৰেট আছিলে লেড নাইট্ৰেট PbNO3 লেড নাইট্ৰেটৰ লগত পটাছিয়াম আয়োডাইড ঠিক আছে পটাছিয়াম আয়োডাইড আমি যদি বিক্ৰিয়া সংঘটিত কৰো তেতিয়া আমাৰ উৎপন্ন হয় পটাছিয়াম নাইট্ৰেট উৎপন্ন হয় KNO3 পটাছিয়াম নাইট্ৰেট আৰু লেড আয়োডাইড উৎপন্ন হয় ঠিক আছে যত নেকি এই লেড আয়োডাইডটো অধক্ষেপৰ সৃষ্টি কৰিছে ইয়াৰ ৰংটো হৈছে হালধীয়া ই কি ৰং হালধীয়া ৰঙৰ অধক্ষেপৰ সৃষ্টি কৰিছে এটা তোমালোকৰ যদি পৰীক্ষাত দিয়ে যে দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া তোমালোকে দুইটাৰ ভিতৰত যিকোনো এটা দিব পাৰিবা বা অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ দিব কলেও এই দুইটাৰ ভিতৰত যিকোনো এটা দিব পাৰিবা তে এই দুইটাতে সমতুল হৈ থকা নাই মই সমতুল কৰিব চাওঁ ইয়াত যদি চাওঁ ইয়াত আমাৰ সমতুল হোৱা নাই ইয়াত আমি যদি ইয়াত 2 দি দিওঁ তেতিয়া এটো কি হৈ যাব সমতুল হৈ যাব তোমালোকে কৰি চাবাচোন এটো কৰি চোৱা মই কৰিছো ইয়াত যদি মই 2 দিওঁ আৰু এটো যদি 2 দিওঁ তেন্তে ই কি হৈ যাব সমতল হ'ব আৰু যদি অধক্ষেপ হয় অধক্ষেপৰ এটা চিন আছে এনেকে ধৰণে চিনটো এটা দিয়া হয় কাণ চিনে তললে মুখ কৰি দিয়া হয় এটো হৈছে অধক্ষেপৰ চিন ঠিক আছে এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ 5 নম্বৰ প্ৰকাৰটো চাওঁ হেতু প্ৰকাৰৰ নাম আছে ৰেডক্স বিক্ৰিয়া ঠিক আছে ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া তেনেকৈ কোৱা হয় এতিয়া এই ৰেডক্স বিক্ৰিয়াৰ জনাৰ আগতে আমি কি জানিব লাগিব জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া কি আমি তাক জানি ল'ব লাগিব জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া কি আমি তাৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব আসুন জাৰণ বিক্ৰিয়া মানে কি চাই লওঁ আমি এটা উদাহৰণ লওঁ ঠিক আছে তোমালোকৰ স্ক্ৰীনত মই দেখাই দিছো জকলাপ এটা কৰি চাম যদি কি আমাৰ এটা কি দেখিছা বাৰ্নাৰ দেখিছা ত্ৰিপদী ষ্টেণ্ড এটা আছে আৰু তাঁৰ জালি এখন আছে তাঁৰ জালি এখন আমি দিছো তাৰ ওপৰত আমি কি কৰিছো চিনামাটিৰ থাল এখন ৰাখিছো যত নেকি আমি কি ৰাখিম কপাৰ দিম
ঠিক আছে আমি তাৰ ওপৰত কি দিলো কপাৰ ৰাখিছো যেতিয়া আমি কপাৰৰ তলত আমি কি কৈছে বাৰ্ণাৰটা জ্বলাই দিছো তেতিয়া কি হৈছে এই কপাৰৰ যিখিনি আছে কপাৰখিনি যে আছে এই কপাৰখিনিৰ ওপৰত কুলাকে চামনি এটা বহিছে ঠিক আছে সেই চামনিটো হৈছে কি কপাৰ অক্সাইড এই যেটো কলাকে চামনি বহিলে চামনিটো কি হৈছে তাৰ নামটো হৈছে কি কপাৰ অক্সাইড চাও এতিয়া এই কপাৰক যেতিয়া আমি জুই দিও বা দহন কৰো হেতু হৈছে কি অক্সিজেন লাগিছে তাত কপাৰ প্লাস অক্সিজেন কি উৎপন্ন হৈছে কপাৰ অক্সাইড ঠিক আছে এই কপাৰ অক্সাইডৰ কাৰণে এই কপাৰ ৰং কেনেকুৱা মুগা সেই মুগাৰ ৰঙৰ কপাৰৰ ওপৰত কি হৈছে এটা কোলা চামনি বহিছে ঠিক আছে ইয়াত চাও আমাৰ কি হৈছে এই কপাৰে যে কপাৰ অক্সাইড ফৰ্ম কৰিছে বা গঠন হৈছে ইয়াত কি হৈছে অক্সিজেন লাভ হৈছে কপাৰে কপাৰ অক্সাইড গঠন হতে ইয়াত কি হৈছে ইয়াত অকল কপাৰ আছে ইয়াত চোন ইয়াত কপাৰ অক্সাইড আছে নাই মানে কপাৰে কি হৈছে কপাৰ অক্সিজেন লাভ কৰি কপাৰ অক্সাইড গঠন হৈছে এতিয়া যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে পদাৰ্থে অক্সিজেন লাভ কৰে বা ইয়াৰ পৰা হাইড্ৰজেন হেৰুৱায় ইয়াত হাইড্ৰজেনৰ উদাহৰণ নাই মই পিছত আমি আলোচনা কৰিম যে যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া বোলে মই এটা উদাহৰণ দিলৈ কপাৰ প্লাস অক্সিজেন কপাৰ অক্সাইড আমাৰ ইয়াত 2 আৰু ইয়াতো এটা 2 দিলে কি হৈ যাব বেলেন্সিং হৈ যাব বা সমতুল হৈ যাব ঠিক আছে এটা চাবা ইয়াত মই এই কপাৰ অক্সাইডটো আকৌ আমাৰ এটা কপাৰ অক্সাইড যিখিনি পালো ইয়াত আমাৰ কপাৰ অক্সাইড পালো এই কপাৰ অক্সাইডৰ ওপৰে ইয়াত যদি আমি কি কৰো হাইড্ৰজেন গেছ পঠাই দিও ইয়াৰ ওপৰে কি কৰো ইয়াত আমি যদি হাইড্ৰজেন গেছ দি দিও হাইড্ৰজেন গেছ দি দিয়াৰ লগে লগে ইয়াৰ কিন্তু কলা ৰংটো আকৌ নাইকিয়া হৈ যাব ঠিক আছে হাইড্ৰজেন গেছ যদি আমি ইয়াত দি দিও আকৌ ইয়াত বিক্ৰিয়া সংঘটিত হ'ব বিক্ৰিয়া সংঘটিত হৈ এই তামৰ ওপৰত যেটো বা তাম বা কপাৰৰ ওপৰত যেটো আমাৰ কলা ৰঙৰ আৱৰণ আছিল হেতু নাইকিয়া হৈ যাব নাইকিয়া হৈ কি হ'ব আকৌ সেই কপাৰৰ যেটো আসলি ৰং আছিল আসল ৰংটো আছিল তাম বৰণীয়া বা মুগা বৰণীয়া সেই ৰংটো ওলাই যাব অৰ্থাৎ কপাৰ অক্সাইডৰ লগত যদি হাইড্ৰজেন বিক্ৰিয়া ঘটে তেতিয়া কি হ'ব কপাৰ প্লাস ওয়াটাৰ উৎপন্ন হ'ব কপাৰ প্লাস পানী ঠিক আছে এটা আমি তাপ দিব লাগিব দেই ইয়াত আমাৰ তাপ দিছো তো আমি তাপ বুলি লিখিব লাগিব কপাৰ অক্সাইড প্লাস হাইড্ৰজেন আমি ইয়াত যে তাপ দিছো কপাৰ আৰু পানী উৎপন্ন হৈছে তাকি যে আগৰ মুগা বৰণটো হৈ গল কাৰণ ইয়াত কি হল পুনৰ সেই কপাৰখিনি গঠন হল আৰু বাকিখিনি কি হৈ যাব পানী উৎপন্ন হ'ব তে ইয়াটো কি হৈছে এই কপাৰ অক্সাইড তে এই কপাৰ অক্সাইডে কি হৈছে কপাৰ গঠন হৈছে ইয়াত অক্সিজেন আছিল এটোত এজন অক্সিজেন আছে নাই মানে যেবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই হাইড্ৰজেন লাভ কৰিব পাৰে বা অক্সিজেন হেৰুৱায় ইয়াত যেনেকৈ অক্সিজেন হেৰুৱাইছে বা হাইড্ৰজেন লাভ কৰিব পাৰে হেতু হ'ব কি বিজাৰণ বিক্ৰিয়া ঠিক আছে এটো এটা বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ এটো হৈছে বিজাৰণ বিক্ৰিয়া হল বিজাৰণ বিক্ৰিয়া ঠিক আছে এতিয়া এই দুইটাই য'ত সংঘটিত হেতু হৈছে ৰিডক্স বিক্ৰিয়া যে যিবোৰ বিক্ৰিয়াত জাৰণ বিজাৰণ প্ৰক্ৰিয়া একেলগে সংঘটিত হয় তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বোলা হয় ঠিক আছে এতিয়া ইয়াত যদি আমি চাও কপাৰ অক্সাইড কপাৰ উৎপন্ন হৈছে এটো কি বিজাৰণ হৈছে এটো হৈছে কি বিজাৰণ আৰু ইয়াত যদি চাও হাইড্ৰজেন কি হৈছে ইয়াত পানী হৈছে ইয়াত অক্সিজেন লাভ কৰিছে না এটো অক্সিজেন লাভ কৰিছে এটো কি সংঘটিত হৈছে জাৰণ সংঘটিত হৈছে ঠিক আছে ইয়াত বৰ লেটেৰা হৈ গল দেখিবলে যে নহক আমি বুজি পালে হল যে ইয়াত কপাৰ অক্সাইডৰ পৰা কপাৰ হৈছে যদি অক্সিজেন হেৰুৱাইছে অক্সিজেন হেৰুৱালে তাক কোৱা হয় বিজাৰণ আৰু ইয়াত হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে তাৰ কাৰণে তাক কি কোৱা হয় জাৰণ আৰু যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ সংঘটিত হয় সেইবোৰে হৈছে ৰেডক্স বিক্ৰিয়া ঠিক আছে মই আৰু এটা উদাহৰণ লওঁ জিংক অক্সাইড প্লাস কাৰ্বন জিংক অক্সাইডৰ লগত যদি মই কাৰ্বন দিও তেতিয়া কি হ'ব জিংক বনিব আৰু কাৰ্বন মনক্সাইড গঠন হ'ব ইয়াত কি হৈছে যেটো কাৰ্বন আছে এই কাৰ্বনটো কাৰ্বন মনক্সাইড ইয়াত কাৰ্বনত অক্সিজেন নাছিল এফালে কি হৈছে কাৰ্বনত অক্সিজেন আহিছে মানে অক্সিজেন লাভ কৰিলে কোনটো বিক্ৰিয়া হ'ব জাৰণ হ'ব ইয়াত অৰ্থাৎ কি হৈছে কাৰ্বন মনক্সাইডলৈ কি হৈছে জাৰিত হৈছে ইয়াত কি সংঘটিত হৈছে জাৰণ সংঘটিত হৈছে ঠিক সেইদৰে জিংক অক্সাইড ইয়াত অক্সিজেন আছিল জিংকত অক্সিজেন আছে জানো নাই অৰ্থাৎ জিংক অক্সাইড জিংকলৈ কি হৈছে বিজাৰণ হৈছে বা বিজাৰিত হৈছে এটো তেন্তে এটো কি হ'ব বিজাৰণ হ'ব ঠিক আছে আৰু এটা উদাহৰণ চাও আমি যদি মাংগানিজ অক্সাইড MnO2 ইয়াক যদি আমি
হাইড্ৰক্লৰিক এচিড দিওঁ ঠিক আছে মাংগানিক অক্সাইডৰ লগত আমি এটা এচিড দিছোঁ হাইড্ৰক্লৰিক এচিড তেতিয়া কি উৎপন্ন হ'ব চাবা মাংগানিজ ক্লৰাইড উৎপন্ন হ'ব MnCl2 প্লাছ পানী উৎপন্ন হ'ব তাৰ লগতে ক্লৰিন উৎপন্ন হ'ব ঠিক আছে ইয়াত তোমালোকে যদি সন্তুলন কৰিব চোৱা ইয়াত 4 দিলে আৰু ইয়াত যদি আমি 2 দিওঁ তেন্তে কি হ'ব সন্তুলিত হ'ব এটা ইয়াতো চোৱা ইয়াত কি হৈছে আমাৰ এই হাইড্ৰক্লৰিক এচিডটোকে চাম হাইড্ৰক্লৰিক এচিড ইয়াত ক্লৰিনৰ লগত কি আছে হাইড্ৰজেন আছে ইয়াত যেটো ক্লৰিন এই হাইড্ৰজেন হেৰুৱালে নাই হাইড্ৰজেন হেৰুৱালে যদি হাইড্ৰজেন হেৰুৱায় তেন্তে হেতু কি আছিল তেন্তে হেতু জাৰণ ইয়াত কি সংঘটিত হৈছে জাৰণ সংঘটিত হৈছে ঠিক আছে হাইড্ৰক্লৰিক এচিড ক্লৰিনৰলে কি হৈছে জাৰিত হৈছে আৰু যেটো মাংগানিজ অক্সাইড আছে এটো কি হৈছে MnCl2 ইয়াত Mn ইয়াত অক্সিজেন আছে ইয়াত অক্সিজেন নাই অৰ্থাৎ অক্সিজেন কি হ'ল হেৰুৱালে অক্সিজেন হেৰুৱালে কি হয় বিজাৰণ হয় ঠিক আছে ইয়াত মাংগানিজ অক্সাইড MnCl2 মাংগানিজ ক্লৰাইডলে কি হৈছে বিজাৰিত হৈছে ঠিক আছে এই সমূহে হৈছে জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ এতিয়া আমি শেষৰটো বিষয় আলোচনা কৰোঁ জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থ এটা আমি দেখিলো যে এটো ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ বা জাৰণ বিজাৰণৰ উদাহৰণ এটো এটা দুটা দিয়া আছে ইয়াত বিজাৰণ ঘটিছে জাৰণ ঘটিছে হয়নে এতিয়া ইয়াত দুটা শব্দ আহিব এটা হ'ল জাৰক পদাৰ্থ আৰু এটা কি বিজাৰক পদাৰ্থ ঠিক আছে ইয়াৰ কনসেপ্ট আমি বুজিব চেষ্টা কৰিম এটা জাৰক পদাৰ্থ ইয়াত চোৱা এটো ক্ষেত্ৰত জাৰণ সংঘটিত হৈছে এটো হাইড্ৰক্লৰিক এচিড ক্লৰিনলে কি হৈছে জাৰিত হৈছে হয়নে তে এই হাইড্ৰক্লৰিক এচিড যে ক্লৰিনলে জাৰিত হ'ল কাৰ কাৰণে হ'ল বাৰু কাৰ লগত বিক্ৰিয়া কৰি হ'ল এটো লগত হ'ল নাই মাংগানিজ অক্সাইডৰ লগত বিক্ৰিয়া কৰি হৈছে নাই অৰ্থাৎ এই মাংগানিজ অক্সাইডক কি বুলি কোৱা হ'ব জাৰক পদাৰ্থ বুলি কোৱা হ'ব আকৌ এবাৰ গুৰুত্ব দিয়া কথাটো যে এই হাইড্ৰক্লৰিক এচিড ক্লৰিনলে জাৰিত হৈছে জাৰণ সংঘটিত হৈছে কাৰ লগত বিক্ৰিয়া কৰি জাৰিত হ'ল যদি আমি মাংগানিজ অক্সাইড ইয়াত নহা হ'লে কি হ'ল এটো জাৰণ নঘটিলেহেঁতেন যাৰ কাৰণে এই জাৰণ সংঘটিত হ'ল এই মাংগানিজ অক্সাইডৰ কাৰণে হাইড্ৰক্লৰিক এচিড ক্লৰিনলে জাৰিত হ'ল তাৰ কাৰণে মাংগানিজ অক্সাইডক কি বুলি কোৱা হ'ব জাৰক পদাৰ্থ ঠিক সেইদৰে এটা মাংগানিজ অক্সাইড MnCl2 মাংগানিজ ক্লৰাইডলে কি হৈছে বিজাৰণ ঘটিছে কাৰ কাৰণে হ'ব পাইছে হাইড্ৰক্লৰিক এচিডৰ কাৰণে হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া হোৱাৰ কাৰণে মাংগানিজ ক্লৰাইডলে কি হৈছে মাংগানিজ অক্সাইড বিজাৰিত হৈছে তাৰ কাৰণে বিজাৰক পদাৰ্থ কি হ'ব HCl ঠিক আছে এটো বিক্ৰিয়া এই বিজাৰণটো সংঘটিত হ'বৰ কাৰণে HClৰ কাৰণে সংঘটিত হৈছে এটো কাৰণে HClটো হ'ব কি বিজাৰক পদাৰ্থ ঠিক আছে তোমালোকে এটা কাম কৰিবা এই যেটো ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ আছে জিংক অক্সাইড জিংকলে বিজাৰিত হৈছে আৰু কাৰ্বন কলে জাৰিত হৈছে কাৰ্বন মনোক্সাইডলে জাৰিত হৈছে ইয়াত তোমালোকে জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থ কোনটো চিনাক্ত কৰি মোক দেখুৱাবা নেক্সট ভিডিঅ'ত আমি ক্ষয়ভগ্ন আৰু দুৰ্গন্ধিতাৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'টোত ইমানে তোমালোকে গোটেই নোটসমূহ ভালদৰে লিখিবা আৰু লিখি মেলি মোক দেখুৱাবা